তো সকলোকে স্বাগতম অন্য এটা নতুন ব্লগত। চ' এই ড্ৰোনটো আজি উৰাব বিশেষ এটা কাৰণ আৰু গোটেই গাঁওবাসী অঞ্চলৰ ৰাইজ আহি বহি আছে ড্ৰোন উৰোৱাটো চাব। আৰু আপোনালোকক জনাই আছোঁ সবিশেষ মানে কিভাৱে এই ড্ৰোনটো মানে ব্যৱহাৰ কৰা হ'ব, কি কাৰণত মানে আজি এই দুমনি গাঁৱত মানে লৈ অনা হৈছে ড্ৰোনখন। কিয় ড্ৰোনটো উৰা ভয়ত ধৰিছে নেকি? তো এইটো হ'ল আমাৰ হোমেশ্বৰ দা। কেনেকৈ লাগিব আজি ড্ৰোন উৰোৱা চাই কওক? বহুত ভালে লাগিব। এইটো তাৰমানে খেতিত ইউজ কৰে না? খেতিত ইউজ মানে ওপৰেদি উৰি কেনে মানে খেতিত এই পোক পৰুৱা হ'লে অঁ খেতিখিনি নষ্ট কৰি দিয়া পোক পৰুৱাটো এই ড্ৰোনৰ সহায়েৰে এই মেডিচিনটো দিয়ে আৰু। তো বাৰু এতিয়া ড্ৰোন উৰোৱা সময়টো আহি গ'ল আৰু আপোনালোকে নিশ্চয় অলপ হ'লেও গম পালে চাগে এইটো কি কাৰণত অনা হৈছিল। দাদাই ক'লে অকণমান আগত। আৰু ড্ৰোনটো এতিয়া উৰিব ল'লে আৰু কেমেৰাত চাগে আপোনালোকে দেখা পাইছে অলপ কিবা স্প্ৰে মাৰি আছে। সেইটোৱে মানে মেইন কাৰণটো সেইটোৱে মানে যাতে খেতি বাতিত ইউজ কৰিব পাৰে। এইটো মানে ওপৰেদি লৈ যায় মানে মেডিচিন ছিটিয়াব খেতি বাতিত যাতে পোক পৰুৱাবিলাক মৰি যায়। আৰু এইটো বিশেষ কাৰণত অনা হৈছিল মানে আজি বিকশিত ভাৰত সংকল্প যাত্ৰা প্ৰগ্ৰাম আছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। চ' এইটোৰ বাবে মানে গাঁৱৰ অঞ্চলবাসীক মানে প্ৰশিক্ষণ দিয়া হৈছে। আৰু ময়ো আজি দেখিব পালোঁ ইমান ডাঙৰ ড্ৰোন, আগতে দেখা নাছিলোঁ বাৰু ইমান ডাঙৰ ড্ৰোন। আৰু পিছফালে যে এইবোৰ ৰ'ব কৈ আছোঁ আৰু একবাৰ, আৰু পিছফালে যে এইবোৰ পাহাৰ দেখা পাইছে এইবোৰ পাহাৰটো হ'ল ভূটান পাহাৰ। তাৰমানে এইখন হ'ল দুমনি ভিচিডিচি গাঁও, একদম ভূটান বৰ্ডাৰৰ ওচৰতে লাগি থকা এখন গাঁও। বেছি দূৰ নহয় বাৰু ইয়াৰ পৰা ভূটান। আৰু চাওক ড্ৰোনখন উৰি পৰা দেখাই আছে, মানুহবিলাক মানে পূৰা চাই আছে ইয়াত। চ' ড্ৰোনখনো দেখিবলৈ বিৰাটেই ধুনীয়া আৰু ডাঙৰ, মানে মেইন কথা ড্ৰোনটো বিৰাট ডাঙৰ, বহুত ডাঙৰ বুলি ক'ব পাৰি। ওচৰতটো মই চাইছোঁ ন, ওচৰৰ পৰা বাৰু বহুত ডাঙৰ, মজা লাগিছে ড্ৰোনখন চাই। তো আৰু মানে আজি আমি ড্ৰোন চালোঁ তাৰমানে খেতিত ব্যৱহাৰ কৰিবৰ কাৰণে শিকাইছিলে। তাৰমানে ইয়াতে প্ৰগ্ৰাম চলিছিলে আমাৰ দুমনি ভিচিডিচিত। তো এইটো হ'লে এটা বৃহত্তৰ ডাঙৰ ফিল্ড, ইয়াতে দেখাইছিলে, মানুহ জমা হৈছিলে। এতিয়া আৰু শেষ হৈছে ন দাদা? শেষ হৈছে। এই দাদাজন মোৰ লগত একেলগে কাম কৰে, আমি একে ডিপাৰ্টমেণ্টতে কাম কৰোঁ। ইফালে চাওক মানুহবিলাক আৰু যাব ওলাইছে। আৰু পিছে আপোনাৰ অনুভৱটো কেনেকৈ লাগিছে ড্ৰোনটো চাই? ভাল লাগিছে। ভাল লাগিছে। কেইটামান নতুন বস্তু শিকিব পাইছেনে? পাইছোঁ। অলপ চলপটো বুজি পাইছে? পাইছোঁ। তো মোৰ বাৰু বেছি ব্যৱহাৰ নহ'ব, কাৰণ যিহেতু মই টাউনত থাকোঁ, আপুনি অলপ গাঁও অঞ্চলত থাকে, আপোনাৰ কামত আহিব, আপুনি খেতি বাতি কৰে। ভাল লাগিছে আৰু এনেকুৱা প্ৰগ্ৰাম হৈ থাকিলে ভাল লাগে। সেইটোৱে এনেকুৱা প্ৰগ্ৰাম PM মোদীৰ নেতৃত্বত হৈছিলে আণ্ডাৰত। ঠিক আছে বাৰু। আৰু বাৰু ভিডিঅ'টো শেষ হোৱাৰ আগত আপোনালোকে বাটৰ নাটকে অকণমান চাই লওক। গাঁৱলীয়া পৰিৱেশত বাটৰ নাট পৰিৱেশন কৰা হৈছে, তো চাই লওক। চ' ধন্যবাদ থাকিল সকলোকে ভিডিঅ' চোৱাৰ বাবে। চ' আকৌ লগ পাম অন্য নতুন ব্লগত।